জয় গুরু জয় গুরু জয় গুরু জয় গুরু আসলতে আমি ঈশ্বৰৰ এক ভগৱানৰ সন্তান আটাইয়ে আমি যাতে সুন্দৰভাৱে এখন সমাজ শুদ্ধভাৱে পৰিচালনা কৰি উন্নতিৰ পথত বা সৎ পথত থকাৰ এটা ছিষ্টেম বা আমাৰ যি শাসকীয় দল থাকে বা আমাৰ যিটো মুৰব্বী থাকে তেওঁ আচলতে অলপ জ্ঞানী বা অধ্যাত্মবিদ্যাৰ প্ৰতি যদি অলপ আগ্ৰহী হৈ আমাৰ সমাজত সৎ কামবিলাক কৰাৰ প্ৰয়াস কৰে কেনেকৈ আমি আগৰ শাসনভাৰ অফৰাই দি নতুন এজন আমাৰ উচিত জ্ঞানী ফালৰ পৰা অলপ ভাবি চিন্তি চাই আগন্তুক আমাৰ যি শাসনভাৰ ল'ব বা আমাৰ যি এই BTD এৰিয়াত শাসনভাৰ চলাব তেওঁ যাতে জ্ঞানী হৈ তাৰ বাবে আমি আটাইবোৰ সদস্যকে অলপ ভাবি চিন্তি তেওঁলোকৰ নিজৰ নিজৰ যিটো ৰাজনৈতিক মানে ক্ষমতা আছে সেইটো প্ৰয়োগ কৰাৰ কাৰণে নিজকে আমি অলপ ভাবি চিন্তি ভোট দিয়াৰ কাৰণে অনুৰোধ কৰিছোঁ। লগতে আমি আজি ইমান বছৰে যি শাসনকাল পালোঁ তাৰ পৰা আমি আচলতে আমাৰ আজি BTC হওক কিমানখিনি উন্নতি হ'ল এইবিলাক আমাৰ আচলতে ভাবি চোৱাৰ সময় হ'ল। কাৰণ এবছৰ 2 বছৰ নহয়, আজি 15, 16, 17 বছৰেই হাগ্ৰামাৰ তলত শাসনভাৰ চলাই হাগ্ৰামে আমাক কিখিনি উন্নতি কৰি দিলে সেইখিনি আমাৰ আচলতে হিচাপ নিকাচ কৰি চাবৰ হ'ল। আৰু আমাৰ আচলতে জীৱনত পৰিৱৰ্তনো এটা অৱশ্য পৰিৱৰ্তনো আমাক লাগে আৰু নতুন চামে কিজানি আমাক এওঁৰ শাসনতকৈ আৰু নতুনকৈ অলপ আগবাঢ়ি নিয়াত বেছি সহায় কৰিব পাৰে। তাৰ কাৰণে আমি নিজৰ যিটো ৰাজনৈতিক আমাৰ অধিকাৰ এইটো আমি শুদ্ধভাৱে সাব্যস্ত কৰাৰ কাৰণে সকলো সদস্যকে অনুৰোধ কৰিছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। বৰ্তমান আধুনিক যুগৰ মানুহ হিচাপে এতিয়া আমি পৰিৱৰ্তন কেনেকৈ কৰিব পাৰিম তাৰ কাৰণে আমি প্ৰত্যেকজন সদস্যই আৰু লগতে আমাৰ ঘৰৰ যিবিলাক সদস্য আছে তেওঁলোককো আমি অৱগত কৰাব লাগিব। কাৰণ এতিয়া নতুন সদস্যজনে আমাক কেনেকৈ আগবঢ়াই লৈ যাব তাৰ কাৰণে আমি কেনেকুৱা এজন সদস্য নিযুক্তি কৰিব লাগিব সেইজন সদস্যকে আমি নিযুক্তি কৰিলে যিজনে আমাৰ ঘৰ তথা দেশৰ উন্নতি কৰিব পাৰে তাৰ কাৰণে আমি বিবেচনা কৰিহে আমাৰ এইবাৰ ৰাজনৈতিক এই যিটো আমাৰ ভোট এইটো সাব্যস্ত কৰিব লাগিব। গতিকে উক্ত যি আমাৰ ইলেকশ্যন আহি আছে সেই ইলেকশ্যনত প্ৰত্যেকজন সদস্যকে মই অনুৰোধ কৰিছোঁ যে আমাৰ যিজন সদস্যই পৰিৱৰ্তন আনি দিব পাৰে আমাৰ সমাজত সেইজন সদস্যকে যাতে নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰি জয়যুক্ত কৰে এই মোৰ ৰাইজৰ ওচৰত সৰল প্ৰাৰ্থনা। জয় গুৰু জয় গুৰু জয় গুৰু।